নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আৰু এটি ভাল খবৰ লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। যোৱাকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে চাকৰি প্ৰাৰ্থীসকলৰ কাৰণে এটি অতি সুখবৰ। যিসকল শিক্ষাৰ্থী তথা চাকৰি প্ৰাৰ্থীয়ে ADRE বা অসম পুলিচ বা গ্ৰেড 4 পৰীক্ষাৰ কাৰণে সাজু হৈ আছিলে ইমান দিনে বা অলৰেডি এপ্লাই কৰিছে, তেওঁলোকৰ কাৰণে অতিকে ভাল খবৰ। কাৰণ ইতিমধ্যে চাকৰি প্ৰাৰ্থীসকলৰ পৰীক্ষাৰ যিটো দিন অৰ্থাৎ পৰীক্ষা অনুষ্ঠিত হোৱাৰ তাৰিখ চূড়ান্ত হৈ গ'ল। গতিকে অতি উৎসাহৰে আপোনালোকে পঢ়া শুনা আৰম্ভ কৰাৰহে কথা। আৰু অসম পুলিচৰ যি 6434টা পদৰ বিপৰীতে যিটো শাৰীৰিক পৰীক্ষা প্ৰথমতে অনুষ্ঠিত হ'ব 3 অক্টোবৰৰ পৰা, মনত ৰাখিব 3 অক্টোবৰৰ পৰা। আৰু ADREৰ যিটো গ্ৰেড 3 পৰীক্ষা সেয়া 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব সদৌ অসমত। আৰু এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে যিটো ADREৰ পৰীক্ষা সেয়া লোকসেৱা আয়োগৰ আধাৰত, অৰ্থাৎ প্ৰথমতে প্ৰাৰম্ভিক পৰীক্ষা প্ৰিলিমছ পৰীক্ষা হ'ব, তাৰপিছত মেইনছ পৰীক্ষা মূল পৰীক্ষাটো হ'ব আৰু শেষত হ'ব মৌখিক অৰ্থাৎ ভাইভা ভোজ। গতিকে 3টা পৰ্যায়ত এইবাৰ ADREৰ পৰীক্ষা অনুষ্ঠিত হ'ব গ্ৰেড 3 সকলৰ কাৰণে। ঠিক একেধৰণে গ্ৰেড 4ৰ কাৰণেও 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব পৰীক্ষা, আৰু সেয়া হ'ব 20 আৰু 27 অক্টোবৰ, যিটো প্ৰিলিমছৰ মূল লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু গ্ৰেড 4ৰ কাৰণে মুঠ পোষ্ট আছে, খালী পদৰ সংখ্যা 4500। আৰু গ্ৰেড 3ৰ কাৰণে পদৰ সংখ্যা বহুত বেছি আছে, 7500। গতিকে অতিকে ভাল খবৰ, আপোনালোকে পঢ়া শুনা আৰম্ভ কৰি দিয়ক। আৰু আশা কৰা হৈছে সকলোৱে এইবাৰ কৃতকাৰ্য হ'ব। একেধৰণে শিক্ষা বিভাগতো যিটো এলিমেণ্টাৰী এডুকেশ্যনৰ টিচাৰৰ পোষ্ট সেইটো অতি সোনকালে আৰম্ভ কৰাৰ কথা কোৱা হৈছে। লগতে ছেকেণ্ডাৰী এডুকেশ্যনত এটা গণিতৰ অতিৰিক্ত পদ সৃষ্টি কৰাৰ কথাও কোৱা হৈছে। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভাল লাগিলে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।